4টা গাইস আহক I love Shillong দিলো অলপ মুখ গিলে দেখা রুলার রেগুলেশন আমার কিছুমান আছে গাড়ির ভিতৰত আমি থু ফেলাব নাপাম গাইস বৰ্তমান রুল রেগুলেশন চলি আছে ওকে গাড়ি থিয় কৰে কেনে বাহিৰত যত নাকি ডাস্টবিন থাকিব তাতে পেলাব লাগিব আৰু আমাৰ ক্যাপ্টেন হিচাপে থাকিব আমাৰ সাগৰৰ কথা মতে ক্যাপ্টেন এন্ড গাইড আমি রেডি সব পরে টাইম টু হইছে 4:30 সো গাইস লেটস স্টার্ট ৰাতিপুৱা পুৱা গাড়ী চলা মজাটোৱে বেলেগ হয় ঠাণ্ডা ওয়েদাৰ বৰষুণ অলপকৈ পৰি আছে আৰু মিউজিক শুনি আমি গোটেইবিলাক কৰি আছো আৰু ফাৰ্ষ্ট মই ষ্টাৰ্ট কৰিলো গাড়ী চলা মই গুৱাহাটীলৈকে লৈ যাম তাৰ পিছত সাগিৰ ল'ব সাগিৰে গুৱাহাটীৰ পৰা শিলং লৈ যাব সো গাইস 7টা বাজিল আৰু আমি আহি পালো হৰাইঘাট চাও কিমান টাইম লাগে আৰু ব্ৰেকফাষ্ট কৰিব আছে ব্ৰেকফাষ্ট কৰা হোৱাৰ পিছত আমি ডাইৰেক্ট ওলাই যাম শিলংলৈ গাইস আমি এতিয়া ৰখি আছো আইএসবিটি গাড়ীখন আহি তাতে পাৰ্ক কৰিছো ভোক লাগিছে বহুত আৰু ইফালে সেলফি চলি আছে ইয়াতে অলপমান খাই লওঁ তাৰ পিছত ইয়াৰ পৰা ওলাম আমি এতিয়া মই আৰু গাড়ী নচলা এতিয়া চলাব আমাৰ সাগিৰে ডাইৰেক্ট মোৰ হৈছে মই আৰু নচলাও গাইস মই আপোনালোকক এতিয়া কিবা দেখাম আমি কি পিন্ধি আছো চাওক মই মানে চলে আৰু সৰু ভাইটিটো চাওক এইফালে ভিনিত চাওক ঠিক আছে আৰু এইফালে আমাৰ মছালা সাহিল এক চাওক এই ঘৰৰ পৰা যেনেকৈ আছিল তেনেকৈ ওলাই আহিছে এনেকৈ ভাল লাগে না গাইস আমি ইয়াত খাই আছো ৰুটি অমলেট ৰাতিপুৱা বহুত লাইট খানা লৈছোঁ যাতে অলপ ট্ৰাভেলিঙতো ভাল লাগে হেভি খানা খাইলে আৰু মানে শ্বিলঙতো ৰাস্তাবিলাকতো গমেই পায় কিবা ক'লি মোৰ ওলাই যায় সো গাইস বৰ্তমান আমাৰ পাইলট সিটত আহি গৈছে সাগিৰ মই আপোনালোকক এইখিনি প্ৰিফাৰ কৰিম বাহিৰত ঘূৰিব আহিলে ফুটপাথত খাব ফ্ৰেছ পুৱা ফ্ৰেছ ৰুটি ফ্ৰেছ অমলেট একদম পুৰা মজাকৈ খালোঁ আমাৰ 4জনৰ জাষ্ট 180 रुपीज হৈছে পেট ভৰে খালোঁ আৰু ভাল লাগিছে গাইছ আৰু এনেকৈ যদি আপুনি ক'ৰবা ৰেষ্টুৰেণ্ট খাব গ'লে গেৰেণ্টি গাইছ আপোনালোকৰতো 500-600 টকা গ'লে তাতকৈ ইয়াতে 180 টকাত হৈ গৈছে বাজেট ফ্ৰেণ্ডলি আৰু বহুত টেষ্টিও আছিল ফিডবেকটো কি আছিল আমি যেতিয়া ৰেষ্টুৰেণ্টত খাং বা হোটেলত ডাউন হোটেলত খাং এই খানাটা যদি আমি এই ফুটপাথত যিগিলা হোটেলত যিগিলা বহি কেনে বনাই থাকে তাৰ পৰা খাওঁতে বহুত ভাল তাতে কম খৰচত ফ্ৰেছ খানা পাবি আৰু খৰচাও কম আছে আৰু কথা হ'ল কি সেই অকল দোকানৰ উন্নতি হ'ব আৰু ফ্ৰেছ পোৱা যায় ফ্ৰেছ বহুত ফ্ৰেছ পোৱা যায় কম দামত আমাৰ চকুৰ আগত বনাই ন চকুৰ আগত বনাই দিব গাইছ আপোনালোকক আৰু আগত দেখাই থাকিম চাই থাকিব আৰু আমাক অলপমান ছাপোৰ্ট কৰিব গাইছ বহুত কষ্ট হৈ আছে আৰু লগতে পইচাও বহুত খৰচ হৈ আছে চ' অলপমান ছাপোৰ্ট কৰিব গাইছ ভাইব চাওক গাইছ এতিয়া আমি গুৱাহাটীৰ পৰা ওলালোঁ শ্বিলঙত যাই গাইছ কি কৰিম চব দেখুৱাম চাই থাকিব আৰু যিমান পাৰোঁ ডেইলি ব্লগছটো দিব ট্ৰাই কৰিম মানে আমি 4-5 দিনমান ট্ৰিপ প্ৰগ্ৰাম কৰিছোঁ চাইল কিবা কবি গাইছ আমি সবাই শ্বিলং দেখা ওলাইছোঁ ৰাতিপুৱা 5:30 বজাত ওলাইছোঁ এই আমি 4জনে মিলিহে না এবাৰ আমাৰ মুজাম্মেল আৰু আমাৰ ড্ৰাইভিং কৰি আছে আমাৰ সাগিৰ আৰু লগতে আছে আমাৰ সাহিল আৰু লগতে আছে মই শ্বিলঙত যে পানী পৰি থাকে কিবা জায়গা পায় নামটো নাজানোৱে ওই জায়গাটাত আমি যাব লাগছোঁ দেখুৱাৰ কাৰণে আমাৰ লগত ভিডিঅ'ত তুমি সবে থাকবি যে কেনেকা চিনাৰী আৰু ভিডিঅ'টাত আমি গোটেই জায়গাগিলা ভাল কৰি দেখি দেখিম যে কোনটা জায়গাত কি আছে কোনটা জায়গাত কেনেকা বস্তু আছে তাতে বোলে আকাশৰ পৰা বোলে ধোঁৱা পৰে বোলে ধোঁৱাগিলা আমি লাৰি দেখিম এই ভিউগিলা আমি দেখা যাম সবাই মিলিয়ে না আজিৰ পৰা মই ব্লগিং এৰি দিলোঁ ভিনি ব্লগ কৰা দেখি মানে মোৰ লাজ লাগি আছে যে ইমান বঢ়িয়াকৈ কথা পাতি আছে নিজৰ ভাষাত ঠিক আছে নিজৰ ঘৰুৱা ভাষাত আমি গৈছোঁ গোৱালপাৰীয়া মানুহ গোৱালপাৰীয়া টাইপৰ পিয়ৰ অসমীয়াটো আমাৰ ভাষাত নলয় কিন্তু অসমীয়া কিন্তু আমি পিয়ৰ ময়ো ট্ৰাই কৰিম লাইক নিজৰ ঘৰুৱা ভাষাত কথা পাতিবৰ কাৰণে গ্লাছবিলাক এতিয়া উঠাই দিলোঁ মানে কি হৈছিল বাহিৰৰ হাৱাৰ কাৰণে মানে ভইচটো ভালকৈ ক্লিয়াৰ হোৱা নাছিল এতিয়া মানে এগেইন এই কথাটোৰ ওপৰত যে
নিজা ঘৰুৱা ভাষা আমি অলপমান আমাৰ ভাষাটো গোৱালপাৰীয়া ভাষাৰ লগত ৰিলেটেড হয় আমাৰ ভাষাটো গোৱালপাৰা অলপমান থিমটো আহি যায় মানে ঘৰুৱা ভাষাটো আহি যায় কথা হ'ল কি গাইজ আমিতো অসমীয়া ক'ব পাৰোঁ পিয়ৰ অসমীয়া যিমানখিনি পাওঁ ভালেখিনি জানো কিন্তু আমাৰ ভাষাটা খুব ভাল লাগে আমাৰ কৈ না খোৱা দোৱা মোটামুটি ভালে খালোঁ যিয়ে নহওক কিয় আমাৰ লগত লাইনত থাক কিন্তু ভাল লাগিব কিন্তু ভাল ভাল ভিউ দেখাম আমি আৰু এতিয়া আমি খানাপাৰাৰ পৰা আগুৱাই আহিলোঁ আৰু মেবি 2 আৱাৰ্ছ পিছত আমি যাই পাম এতিয়া আহিলোঁ গাইজ আমি পেট্ৰল ভৰাবৰ কাৰণে कभी लगता है कि मैं ऐसा क्या करूं जो तुम मेरे पास वापस आ जाए शायद मैंने थी ये सब स्टोरीज पकाई 2 hours later गाइस ये देखो ये देखो ये देखो ये देखो ये देखो ये देखो गाइस ये देखो गाइस আমি উমিয়াম আহি গলো এইটো গাইস হল উমিয়াম লেক এইটো 2 ৱে হয় আৰু বহুত বেছি ভিৰ এইটো লাইনটো চাওক কিমান দীঘল a few moments later গাইস এইটো এটা ড্যাম পালো আমি ড্যামটোৰ নাম কি ড্যামটোৰ নামটো তো নাজানো গাইস বাট আপোনালোক দেখাই আছো ড্যামটো ৰব ইফালে পানী দি বজাই গাইস পানীয়ে পানী আৰু ইফালে একো নাই গাইস আমি মেইন শিলঙত এন্টাৰ কৰিছো আৰু বৰ্তমান ৰুম বিচাৰি আছো কেইটামান ৰুমত খবৰ ললো ফুল হৈ গৈছে আৰু কেইটামান বাজেটৰ ওপৰত গুচি গৈছে সো আশা কৰো যে কিবা অলপমান বাজেট ফ্ৰেন্ডলি ৰুম পাম বুলি সো ৰুম বিচাৰি আছো a few moments later হেল্ল' গাইস আমি এতিয়া হোমষ্টেত আমাৰ আহি পালো বহুত বিচৰাৰ পিছত সো ফাইনালি আমি ৰুম পাই গলো মেইকা হোমষ্টেত আমি আছো আজি দুদিনমান ইয়াত থাকিম ইয়াৰ পৰা যিমান ঘূৰিব লাগে আমি ঘূৰিম এইটো আমি গাড়ীটো ইয়াত পাৰ্ক কৰিলোঁ এইটো হ'ল এন্ট্ৰেন্স মই আপোনাক দেখুৱাম আৰু পিছত আৰু এইটোত আমি ওপৰত থাকিম ইয়াত সো বলক আমাৰ ৰুমটো দেখোঁ কেনেকুৱা ৰুমটো আপোনাক এতিয়া ৰুমটো দেখুৱাম মানে চাফা কৰি আছোঁ বৰ্তমান ৰুমটো এইটো চাওক এইটো সোমালোঁ আমি এইটো হ'ল আমাৰ ৰুমটো বৰ্তমান চাফা কৰি আছে গাইস চাফা কৰা হোৱাৰ পিছত আপোনাক আৰু দেখাই আছোঁ এফালে আছে বাথৰুম আৰু গাইস বহুত ধুনীয়া টেৰিছ আছে তাতে ওপৰত যাম আপোনালোক দেখুৱাম চলক গাইস আমি এতিয়া টেৰিছটো দেখি লওঁ বহুত ধুনীয়া টেৰিছ এইটো চাওক ইয়াৰ পৰা আপুনি গোটেই শিলংটো দেখা পাব গাইস চাওক ভিউ চাওক গাইস ইয়াতে ৰাতি চিল আউট কৰাৰ কাৰণে সো এইটো আছিল আমাৰ হোমষ্টে ইয়াত আমি দুদিনমান থাকিম ইয়াৰ পৰা যিমান পাৰোঁ ঠাইত আমি ভিজিট কৰিব লাগে আমি কৰিম ৰুমৰ অৱস্থা চাওক কি হৈ আছে বৰ্তমান আমি যাব ওলাইছোঁ এতিয়া ক'ত লাইটলুম আমি ৰেডি যাবৰ কাৰণে লাইটলুমত আৰু ইয়াত ৰুমত অলপমান পোহৰটো কম আছে বাট চলিব সো এতিয়া আমি ওলালোঁ লাইটলুমত যাবৰ কাৰণে সো লেটছ গো গাইস ডাইৰেক্ট তাতে গৈ কেনে আপোনালোকক দেখুৱাম লাইটলুমত কেনেকুৱা কি ভিউ চাই থাকিব গাড়ী ৰেডি গাইস আৰু ইফালে চাওক আমাৰ পিনি পুৰা আজি হেণ্ডচাম হৈ আছে হেণ্ডচাম হাংক আৰু গাইস ইয়াত অলপমান ৰিমঝিমকে পানী পৰা ষ্টাৰ্ট হৈছে ফাইনেলি আমি লাইটলুম আহিতো পালোঁ বাট মোৰ মনটো ইমান বেছি ভাল নহয় কিয় আপোনালোক দেখাই আছোঁ ৰ'ব গাইস আমি আহিতো গ'লোঁ কিন্তু আজি হয়তো আমাৰ অলপ লাকটো বেয়া আজি লাইটলুমত মানে বেছি কুঁৱলী পৰি আছে চাব পাৰে মানে ক'ব গ'লে মেঘ একো দেখা নাযায় এক্সপেক্টেশ্যন আছিল লাইটলুমৰ ভিউবিলাক চাম বাট নোৱাৰিলোঁ বাট তথাপিও চাওঁ কিমান দূৰ যোৱা যায় ভালকৈ কিমান দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাব ট্ৰাই কৰিম এইটো জাষ্ট আজি ফাৰ্ষ্ট ডে ব্লগ চ' আৰু আছে আৰু বহুত ঠাইত যাব আছে বৰ্তমান এনেকুৱা কণ্ডিশ্যন একো দেখাই নাযায় আৰু কি ক'ম বাট ফিলটো ভাল লাগি আছে আৰু এইফালে ফটোগ্ৰাফি চলি আছে গাইজ ময়ো ইয়াত কেইটামান ক্লিপ লৈ ল'লোঁ ভিডিঅ'ৰ কাৰণে আৰু অলপমান ফটো উঠি ল'লোঁ একচুৱেলি গাইজ ক'ব গ'লে বহুত ৰিলেক্সিং প্লেচ বহুত ধুনীয়া প্লেচ গাইজ আমি ইয়াতে আদ্ৰক ৱালি চাহ খাই আছোঁ আৰু গাইজ এই ৱেডাৰত গৰম চাহ পালে আৰু কি লাগে
চ' গাইজ আমি ইয়াত বহুত সময় ৰখিলোঁ, বাট ৱেডাৰটো ভাল নহ'ল কাৰণে আমি তাৰ পৰা ওলাই আহিলোঁ। গাইজ লাইটলুমৰ পৰা আহিলোঁ আৰু অহাৰ পিছত এতিয়া আমি যাই আছোঁ পুলিচ বজাৰ, আৰু আপোনালোকক মই দেখাই আছোঁ অলপমান পুলিচ বজাৰ আগৰ অলপমান ভিউ। গাইজ চাওক, ৰাতি বহুত ধুনীয়া ভিউ হয়, চাওক গাইজ। A few moments later. চ' গাইজ আমি পুলিচ বজাৰ আহি পালোঁ। আমি পুলিচ বজাৰ বহুত ঘূৰিলোঁ আৰু বৰ্তমান ক্ৰেভিং উঠি আছে, ভাবি লওঁ অলপমান কিবা চাহ তাহ মাৰি দিওঁ। তাৰপিছত ইয়াৰ পৰা লাঞ্চ পেকিং কৰি কেনে আমাৰ ৰুমত যাম, ৰুমত যাই খাই ল'ম। আৰু বহুত কষ্টৰ ফলত গাইজ পাৰ্কিং পাইছোঁ। ইয়াত পাৰ্কিং পোৱা বহুত কষ্ট, ৰাস্তাবিলাক বহুত সৰু হয়। আহিলোঁ এতিয়া চাহ খাবৰ কাৰণে, কেক আৰু চাহ খাই আছোঁ। চাব পাৰে আপুনি, তাতে লিখা আছে লভ শ্বিলং। এতিয়া ৰুমত গৈ কিনে আপোনাক দেখুৱাম। আজি বহুত ঘূৰিলোঁ, অলপমান টায়াৰ্ড ফিল হৈ আছে, ইমান বেছি দীঘল নকৰোঁ ভিডিঅ'টো। ৰুমত আহিলোঁ, খোৱা লোৱা কৰিলোঁ আৰু বৰ্তমান বহুত বেয়া টোপনি লাগি আছে। আজি মানে ঘৰৰ পৰা শ্বিলং আহিলোঁ, শ্বিলঙৰ পিছত লাইটলুম ফুৰিব গ'লোঁ, তাৰপৰা সন্ধিয়া পুলিচ বজাৰ গ'লোঁ। তাৰপিছত মানে ট্ৰাভেলিংটো মানে অলপমান বেছি হৈ গৈছে, চ' টায়াৰ্ড ফিল হৈছে। চ' আমি এতিয়া শুব ওলাইছোঁ আৰু আপোনালোক দেখাই আছোঁ চাগিৰ আৰু চাহিলে ক'ত শুই আছে। চাগিৰ, চাহিল, চে গুড নাইট। गुड नाइट। অ'কে, আমি বাজেটটো মিলাবৰ কাৰণে, মানে বাজেটটো বেছি হৈছিল কাৰণে বাজেটটো মিলাবৰ কাৰণে এটা ৰুমতে লৈছোঁ আৰু মেট্ৰেছ দিছে 2টা এক্সট্ৰা। বাকী এটা বেড আছে, ইয়াতে ভিনি আৰু মই থাকিম। সিহঁতে বোলে তলত থাকিব, মই যাম, মই মানে সিহঁতক ফৰ্চফুলি তলত দিয়া নাই, ঠিক আছে। চ' আমি আজি আৰু বেছি দীঘল নকৰোঁ, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত। ফাৰ্ষ্ট ডে ফাৰ্ষ্ট ব্লগ কমপ্লিট গাইজ শ্বিলঙৰ। চ' আশা কৰোঁ আপোনালোকক ভাল লাগিব আৰু প্লিজ ছাপোৰ্ট কৰিব। এইটো ভিনিও আহি গ'ল। কেৰম গাইছ খবৰ গাইছ, লাইক টেক মাৰি দিবি গাইছ, লাইক শেয়ার যত আছে সব মারি দিবি, ঠিকছে মারবি। আজি একদিন হৈ গেল, আজি একদিন হইল কিন্তু গাইস, আর দিন আছে 3 দিন আছে, 3 দিন ঠিকছে দেখাম। আচ্ছা, যত আছে সব দেখাম। সো গাইস টাটা বাই বাই, সাপোর্ট করিব, লাভ ইউ, বাই, টেক কেয়ার।